অসমত তিনিজন আধুনিক বদন ওলাইছে। সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু চন্দ্ৰমোহন পাটোৱাৰী। সৰ্বানন্দ সোণোৱালে নিজৰ গাদী বচোৱাৰ স্বাৰ্থত, হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ গাদীখনৰ স্বাৰ্থত আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে ক্ষমতাৰ লোভত অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰি নাগপুৰ আৰু দিল্লীৰ লগত থাকি নাগপুৰ আৰু দিল্লীৰ এজেণ্টৰ ভূমিকা পালন কৰি যেনেকৈ বদনে মান আনিছিলে, তেনেকৈ এতিয়া দিল্লী আৰু নাগপুৰৰ লগত থাকি অসমলৈ বাংলাদেশী আনিবৰ কাৰণে এই তিনিজন মানুহক যথেষ্ট পৰিমাণে অগ্ৰণী ভূমিকা গ্ৰহণ কৰা আমি দেখিবলৈ পাইছোঁ। আমি অতি স্পষ্ট ভাষাৰে ক'ব খুজিছোঁ যে যদিহে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হৈ যায় আৰু সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰমোহন পাটোৱাৰীহঁতৰ সমৰ্থনত গৃহীত হৈ যায়, তেতিয়াহ'লে কেতিয়াও ইতিহাসে এই তিনিজন নেতাক কেতিয়াও ক্ষমা নকৰিব। বিজেপি আৰু RSSৰ অসমৰ যিবিলাক মেম্বাৰ, অসমীয়া মানুহ, তেওঁলোকক কোনো পধ্যে ক্ষমা নকৰিব ইতিহাসে, আৰু অসমৰ জনগণেও নিশ্চয় এদিন হ'লেও তেওঁলোকক জাতীয় শত্ৰুৰূপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব। আমি শেষবাৰৰ কাৰণে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত দাসক তেওঁলোকৰ গণবিৰোধী অৱস্থান, অসম বিৰোধী অৱস্থান আৰু জাতীয় স্বাৰ্থ বিৰোধী অৱস্থানৰ পৰা উভতি আহিবৰ কাৰণে সকীয়াই দিছোঁ। আনহাতে বিভিন্ন ধৰণৰ বেবেৰিবাং কথা কৈ আছে। 4-5 লাখ বিদেশীহে আহিব। আমিতো খুব স্পষ্টকৈ আৰু তথ্য পাতি সহকাৰে দেখুৱাই দিছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়ক যদি গৃহীত হয়, তেতিয়াহ'লে ইয়াত থকা 20 লাখ হিন্দু বাংলাদেশীয়ে লগে লগে নাগৰিকত্ব পাব আৰু বাংলাদেশৰ পৰা 1,70 লাখ বাংলাদেশ ব্যুৰো অফ ষ্টেটিষ্টিক্সৰ হিচাপ অনুসৰি, অৰ্থাৎ বাংলাদেশৰ পৰিসংখ্যা বিভাগৰ হিচাপ অনুসৰি 1,70 লাখ হিন্দু বাংলাদেশীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ আহিব পাৰিব। গতিকে 20 লাখ যোগ 1,70 লাখ, 1,90 লাখ বিদেশী মানুহ যদি 3,11 লাখ মানুহৰ ওপৰত বহি যায়, তেতিয়াহ'লে অসমৰ বিধানসভাৰ চিট, অসমৰ পঞ্চায়তৰ চিট, অসমৰ টাউন কমিটিৰ চিট, অসমৰ MPৰ চিট এটাও, আৰু এতিয়াতো বেছিভাগেই বেলেগৰ হাতলৈ গুচি গ'ল, এটাও আৰু অসমীয়া মানুহৰ হাতত নাথাকিব। আৰু আপোনালোকেতো জানেই যে অমিত শ্বাহে অতি স্পষ্ট ভাষাৰে ঘোষণা কৰিছে যে শেষৰজন মানুহকো ইয়াতে স্থান দিয়া হ'ব বাংলাদেশ, আফগানিস্তানত, আৰু ঘোষণা কৰিছে যে অহাৰ লগে লগে তেওঁলোকে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী বা যিকোনো ধৰণৰ ৰাজনৈতিক প্ৰতিনিধি হ'ব পাৰিব। গতিকে অসমবাসী ৰাইজক শেষবাৰৰ কাৰণে সকীয়াই দিছোঁ, শেষবাৰৰ কাৰণে আকৌ মনত পেলাই দিছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়ক যদি গৃহীত হয়, অহা 1 তাৰিখে হয়তো নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত উঠিব, লোকসভাত পাছ হ'ব আৰু ৰাজ্যসভাত তাৰ পাছত ফাৰ্ষ্ট উইকৰ ভিতৰতে বোধহয় ৰাজ্যসভালৈ যাব ডিচেম্বৰ মাহত। তেতিয়াহ'লে কিন্তু অসমীয়া জাতিৰ ৰাজনৈতিক অধিকাৰ নিৰ্মূল হৈ যাব, শেষ হৈ যাব, খতম হৈ যাব ৰাজনৈতিক অধিকাৰ। এতিয়া 34 বা 33টা সমষ্টি আমাৰ অসমৰ জনগণৰ হাতৰ পৰা গুচি গৈছে, অসমীয়া খিলঞ্জীয়া মানুহৰ হাতৰ পৰা গুচি গৈছে, তেতিয়া 126টা সমষ্টিৰ ভিতৰত 126টা সমষ্টি অসমীয়া জাতিৰ হাতৰ পৰা হেৰাই যাব। গতিকে নিজৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে, আৰু এতিয়া সদৌ অসম ছাত্ৰ সন্থাই যে কৈ আছে খিলঞ্জীয়াৰ কাৰণে আসন সংৰক্ষণ, সাংবিধানিক সুৰক্ষা কবচ, এইবিলাকে অসমীয়া জাতিক বচাব নোৱাৰিব। এইবিলাকে অসমীয়া জাতিক তেতিয়া বচাব নোৱাৰিব। মই যোৰহাটৰ চেলেংহাটৰ পৰা আহি ধুবুৰীত গৈ
বা শিলচৰত গৈ মই তাত আসন যদি মোৰ কাৰণে সংৰক্ষণো থাকে, তাৰপিছত মই MLA হৈও তাৰ কোনো ভিত্তি নাই, তাৰ কোনো অৰ্থ নাই। কাৰণ মই বিদেশীক বিৰুদ্ধে অৱস্থানটোক আপোনালোকৰ এটা আদৰ্শগত অৱস্থান বুলি ভাবে, আৰু এইটো আপোচকামী যদি আদৰ্শ নহয়, আৰু এইটো যদি নিগচিয়েবল আপোনালোকৰ পজিশ্যন নহয়, তেতিয়াহ'লে সদৌ অসম ছাত্ৰ সন্থাই বিনা দ্বিধাই কেন্দ্ৰীয় চৰকাৰে 6 নম্বৰ দফাৰ কাৰণে যি অসম চুক্তিৰ 6 নম্বৰ দফাৰ কাৰণে যিখন উচ্চ পৰ্যায়ৰ সমিতি তৈয়াৰ কৰিছে, সেই সমিতিৰ পৰা পদত্যাগ কৰা অত্যন্ত উচিত। কিন্তু দুৰ্ভাগ্যৰ কথা, ক'ৰবাত যেন সদৌ অসম ছাত্ৰ সন্থাই আপোচ কৰিছে, ক'ৰবাত যেন সদৌ অসম ছাত্ৰ সন্থাই দুদুল্যমানতাত পৰিছে, আৰু সদৌ অসম ছাত্ৰ সন্থাই যেন বিদেশীৰ প্ৰশ্নটোক এটা আদৰ্শগত প্ৰশ্ন হিচাপে নলৈ এটা ষ্ট্ৰেটেজিক প্ৰশ্ন হিচাপে ল'বৰ কাৰণে আগবাঢ়ি গৈছে, আৰু এইটো অত্যন্ত দুৰ্ভাগ্যজনক। কৰ্তব্য হ'ল বাঙালী সংগঠনসমূহৰ ভূমিকা। আমি দেখিছিলোঁ যে আজি কেইদিনমানৰ আগতে কেইবাটাও বাঙালী সংগঠনে এখন সংবাদমেলত কৈছে যে 1971 চনৰ পাছত এজনো হিন্দু বাঙালী লোক অসমলৈ অহা নাই। অথচ সেই একেখন প্ৰেছ মিটৰ উদ্দেশ্যই হ'ল যে তেওঁলোকে কেবক সমৰ্থন কৰে। যদি 71 চনৰ পাছত কোনো হিন্দু বাংলাদেশী অসমলৈ অহাই নাই বা ভাৰতবৰ্ষলৈ অহাই নাই, তেতিয়াহ'লে তেওঁলোকক কেব লাগে কিয়? তাৰ আগলৈকে 71 চনলৈকেতো তেওঁলোকে কনষ্টিটিউশ্যনেল ছেফগাৰ্ড ইয়াত পাই থৈছে, সাংবিধানিকভাৱে ৰাজনৈতিক অধিকাৰ পৰ্যন্ত তেওঁলোকে পাই থৈছে। 1971 চন পৰ্যন্ত, 24 মাৰ্চ পৰ্যন্ত, 25 মাৰ্চৰ পৰা অহা মানুহবিলাকৰ কাৰণেহে কেব আনিব খুজিছে। গতিকে তেওঁলোকে যে আচলতে প্ৰকাৰান্তৰে বিদেশীৰ পক্ষ গ্ৰহণ কৰিছে, এই কথাটো পোনে পোনে তেওঁলোকে কৈ দিয়াটো ভাল। 1 নম্বৰ কথা। 2 নম্বৰ কথা, যে তেওঁলোকৰ যিটো বক্তব্য যে কেবক আমি সমৰ্থন কৰোঁ আৰু হিন্দু বাংলাদেশীবিলাকৰ কাৰণে এটা সুৰক্ষা লাগে, সেই কথাটোৱে কিন্তু অসমীয়া ভাষী বা অসমবাসী ৰাইজৰ ওচৰত বাঙালী সংগঠনবিলাকৰ ভূমিকা সম্পৰ্কে সন্দেহ ঘনীভূত কৰিছে। আৰু সন্দেহ ঘনীভূত কৰাই নহয়, এই ঘটনাটোৱে বাঙালী ভাষী ৰাইজ আৰু অসমীয়া ভাষী ৰাইজৰ মাজত সন্দেহ বিয়পাব, বিভেদ বিয়পাব আৰু বিভাজন বৃদ্ধি কৰিব। আৰু এই ঘটনাটোৱে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া, অসমৰ যি জাতি গঠন প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোক কিন্তু সাংঘাতিকভাৱে বিঘ্নিত কৰিব। এইটো দুৰ্ভাগ্যজনক ঘটনা যে কংগ্ৰেছ দলৰ সভাপতি, ৰাজ্যিক সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই কেবক আমি বিৰোধিতা কৰোঁৱেই, কিন্তু মই আজিৰ দিনটোত কংগ্ৰেছ দলৰ কেন্দ্ৰীয় কমিটিয়ে কেব সন্দৰ্ভত কি সিদ্ধান্ত ল'ব নাজানো বুলি কোৱাটো কিমান যে দুৰ্ভাগ্যজনক, সেইটো অসমে যেতিয়া কিন্তু কংগ্ৰেছৰ এই ভূমিকা মনত ৰাখিব। এফালেদি আমি দেখিবলৈ পাইছোঁ যে বৰাক উপত্যকাৰ কংগ্ৰেছীসকলক কেব সমৰ্থন কৰোঁ বুলি ক'বলৈ লগাই দিছে। যদি কংগ্ৰেছে কেন্দ্ৰীয় কমিটিতে সিদ্ধান্ত লৈছে যে কেবক তেওঁলোকে বিৰোধিতা কৰে, কেতিয়াও সমৰ্থন নকৰে, এইটো কমিউনেল আৰু আনকনষ্টিটিউশ্যনেল বুলি তেওঁলোকে কৈছে, তাৰ পাছত কেনেকৈ কংগ্ৰেছৰ এজন বাঙালী সদস্যই ক'ব পাৰে যে কেবক আমি সমৰ্থন কৰোঁ? তাৰমানে কংগ্ৰেছেও অতি কৌশলপূৰ্ণভাৱে কেবক কেৱল নিৰ্বাচনী হাথিয়াৰ ৰূপে ব্যৱহাৰ কৰিব কৈছে। যিখন NRC হৈছে তাত খুঁটি নাটি আছে, সেই খুঁটি নাটি ঠিক কৰিব লাগিব। কিন্তু NRCক নাকচ কৰিব খোজা সকলো কাৰ্যই দেশদ্ৰোহী কাৰ্য, সকলো কাৰ্যই বিদেশী সমস্যা সমাধান কৰাৰ বিৰুদ্ধে অৱস্থান লোৱা কাৰ্য। NRCক আমি নাকচ কৰাটো নিবিচাৰোঁ। আৰু কেন্দ্ৰীয় চৰকাৰে যদি 1951 চনৰ ভিত্তিবৰ্ষৰ ভিত্তিত সমগ্ৰ ভাৰতবৰ্ষত NRC প্ৰস্তুত কৰিম বুলি কয়, মই প্ৰত্যাহ্বান জনাইছোঁ যে কৰি দেখুৱাওক। 72 চনৰ ভিত্তি তাৰিখ নাথাকে, তেতিয়াহ'লে ভিত্তি তাৰিখটো হ'ব 1 জুলাই 1987 চন। 71ৰ পাছৰবিলাক খেদিব লাগে, এইটো আমাৰ লাভ হ'বনে? নে 87ৰ পাছৰবিলাক খেদিব লাগে, এইটো আমাৰ লাভ হ'ব?
নিশ্চয় অসম চুক্তিখনত লাভ হ'ব আমাৰ। গোটেই 6 বছৰীয়া অসম আন্দোলনৰ একমাত্ৰ আচলত অৰ্থত ক'বলৈ গ'লে অসমীয়া জাতিৰ কাৰণে একমাত্ৰ লাভটো এটাই আছিলে যে ই 71 চনৰ পাছত অহা ভাৰতবৰ্ষৰ আন ঠাইত কাৰোবাক নাগৰিকত্ব দিলেও ভাৰতৰ অসমত কোনেও নাগৰিকত্ব লাভ নকৰিব, এই দফাটো আছিল। এতিয়া বুদ্ধি কৰি কি কৰিব কৈছে দিল্লীৰ গৃহমন্ত্ৰীয়ে, প্ৰধানমন্ত্ৰীয়ে, বিজেপি আৰু RSSে অসমীয়া জাতিৰ ওপৰত 71 চনৰ 24 মাৰ্চৰ পিছত অহা বিদেশীবিলাককো 1987 চনৰ 1 জুলাই পৰ্যন্ত অসমৰ মূৰৰ ওপৰত পুনৰ জাপি দিব খুজিছে। মই স্পষ্ট কৰি দিব পাৰিছোঁনে বাৰু কথাটো? আপোনালোকে বুজাতটো অসুবিধা হোৱা নাই চাগে? মই স্পষ্ট নিশ্চয় কৰি দিব পাৰিছোঁ। 1 নম্বৰ, অকল সেইটোৱে বিপদ নহয়। 2 নম্বৰ বিপদটো হ'ল, কৈছে 1951 চন যদি আমি লওঁ, 1971 চনৰ যদি ভিত্তিবৰ্ষক যদি আমি নাকচ কৰি দিওঁ, তেতিয়াহ'লে দ্বিতীয় যিটো বুজা আমাৰ কাৰণে হ'ব, দ্বিতীয় যিটো সমস্যা আমাৰ কাৰণে হ'ব, সেইটো হ'ল যে 1 জুলাই 1987 চনৰ পৰা 3 ডিচেম্বৰ 2004 চনৰ ভিতৰত যিমানবিলাক ল'ৰা ছোৱালী ইয়াত জন্ম লাভ কৰিছে, যিবিলাকৰ দেউতাক বা মাক কোনোবা এজন স্বদেশী ভাৰতীয় নাগৰিক, কিন্তু তাৰ কোনোবা এজন বিদেশী, কাগজ পত্ৰ থকা বিদেশী, পাছপৰ্ট বা ভিজা লৈ অহা বিদেশী, তেতিয়াহ'লে সেই সন্তানবিলাকেও ইয়াত নাগৰিকত্ব লাভ কৰিব। সকলোকে কাইলৈ যিসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক নিবিচাৰে, যিবিলাকে অসমীয়া জাতিটোক বাছি ৰখাটো বিচাৰে, যিবিলাকে অসমত নতুন প্ৰব্ৰজন নিবিচাৰে, যিবিলাকে ধৰ্মৰ ভিত্তিত আমাৰ সংবিধানখন বদলাই পেলোৱাটো নিবিচাৰে, মই প্ৰত্যেকজন ভাৰতীয় নাগৰিকে কৈ কাইলৈ 11 বজাৰ আমাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 বিৰোধী আমাৰ যিটো শোভাযাত্ৰা, সেই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মনত ৰাখিব, কাইলৈ দিনৰ 11 বজাত গুৱাহাটী ক্লাবৰ যিটো ৰটাৰী পইণ্ট আছে, গুৱাহাটী ক্লাবৰ যিটো গোল চক্কৰটো আছে, তাৰ কাষত যে বহুত ডাঙৰ এলেকাটো আছে, তাত কাইলৈ 11 বজাত আমি সমবেত হ'ম। তাৰ পাছত তাৰ পৰা আমি সমদল কৰি যাম, উজান বজাৰ হৈ সমদল কৰি গৈ আমি একেবাৰে ৰাজভৱন পাম, আৰু ৰাজভৱনতে আমি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীৰ কাৰণে মেমৰেণ্ডাম দাখিল কৰিম। মই আপোনালোকক, সংবাদ মাধ্যমকো তালৈ নিমন্ত্ৰণ জনালোঁ, আৰু সমগ্ৰ অসমবাসী ৰাইজক, সকলো গণতান্ত্ৰিক ৰাইজক, যি এই সাম্প্ৰদায়িক ফেচিবাদী বিজেপিক বিৰোধিতা কৰে আৰু লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখন নাকচ হোৱাটো বিচাৰে, মই সকলোকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ কাৰণে বিনম্ৰভাৱে